হেল্ল', ৱেলকাম টু হোম স্কুলিং। আৰু আজি আমি অখণ্ড সংখ্যাৰ বিয়োগৰ ধৰ্ম কেইটাৰ কথা আলোচনা কৰিম। লাষ্ট ভিডিঅ'ত মই অখণ্ড সংখ্যাৰ যোগৰ ধৰ্ম কেইটাৰ কথা আলোচনা কৰিছিলোঁ আৰু এটা এটাকৈ প্ৰমাণ কৰি চাইছিলোঁ। আজি আমি অখণ্ড সংখ্যাই বিয়োগৰ ধৰ্ম কেইটা মানি চলে নে নচলে সেইকেইটা প্ৰমাণ কৰি চাম। ইয়াৰ ফাৰ্ষ্ট ধৰ্মটো হৈছে আবদ্ধ ধৰ্ম। এতিয়া আমি উদাহৰণ লৈ প্ৰমাণ কৰি চাওঁ আহক। এতিয়া আবদ্ধ ধৰ্ম মানে আমি কি বুজিম? অখণ্ড সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্ম মানে হৈছে যদি আমি দুটা অখণ্ড সংখ্যা বিয়োগ কৰোঁ তেতিয়া সদায় এটা অখণ্ড সংখ্যাই পাম। আৰু এইটো যদি সত্য হয় তেতিয়া আমি ক'ম যে অখণ্ড সংখ্যাৰ বিয়োগৰ প্ৰথম ধৰ্ম অৰ্থাৎ আবদ্ধ ধৰ্মটো মানি চলে। এতিয়া আমি দুটা উদাহৰণ লৈ চাওঁ। ফাৰ্ষ্ট উদাহৰণটো হৈছে দুটা সংখ্যা ধৰোঁ 1 and 2। এতিয়া এই দুটা সংখ্যা আমি বিয়োগ কৰিম। 1 - 2 কৰিলোঁ। এতিয়া আমি কি কৰিম যে দুইটা সংখ্যাৰ আগত চিনটো ফাৰ্ষ্ট চাম। ইয়াৰ আগত আছে প্লাছ, ইয়াৰ আগত মাইনাছ, মাইনাছে প্লাছে মাইনাছ হ'ব, গতিকে কৰোঁতে আমি কৰিম মাইনাছ। ডাঙৰ সংখ্যা 2, গতিকে 2ৰ পৰা 1 গ'লে 1 থাকিব। এতিয়া ডাঙৰ সংখ্যা কোনটো? ছেকেণ্ড পইণ্টটো আমি এইটো চাম। ডাঙৰ সংখ্যা কোনটো? ইয়াত ডাঙৰ সংখ্যা হৈছে 2, তাৰ আগত কি চিন আছে? মাইনাছ চিন, গতিকে আমি আনচাৰত মাইনাছ এটা দিম। এইটো হৈছে ফাৰ্ষ্ট এক্সাম্পলটোৰ আনচাৰ। আৰু -1টো এতিয়া অখণ্ড সংখ্যা হয় নে নহয়? হয়, -1টো এটা ঋণাত্মক অখণ্ড সংখ্যা। এইটোৱেই প্ৰথম ঋণাত্মক অখণ্ড সংখ্যা, গতিকে আমি এটা অখণ্ড সংখ্যা পালোঁ। এতিয়া আৰু এটা এক্সাম্পল লৈ চাওঁ। দুটা সংখ্যা ছাপ'জ -1 and -2। আমি দুইটা ঋণাত্মক সংখ্যাই লৈছোঁ আৰু এতিয়া এইকেইটা বিয়োগ কৰিম। -1 আৰু মাইনাছ কৰিম -2। এতিয়া যিহেতু দুটা বিয়োগ চিন একেলগে নবহে, দুটা চিন কেতিয়াও একেলগে নবহে, ইয়াত আমি ব্ৰেকেট এটা দি দিলোঁ। এতিয়া ব্ৰেকেটটো উঠুৱাব লাগিব ফাৰ্ষ্ট। মাইনাছে মাইনাছে প্লাছ হ'ল 2। এতিয়া কি কৰিম? ইয়াৰ আগত চিন আছে মাইনাছ, ইয়াৰ আগত আছে প্লাছ। এতিয়া মাইনাছে প্লাছে হ'ব মাইনাছ। নেক্সট ষ্টেপত আকৌ এইটো মাইনাছে প্লাছে মাইনাছ বুলি ইয়াত এনেকৈ মাইনাছ লিখি দিলে নহ'ব। এইটো আমি মনতে ভাবি ল'ম যে মাইনাছ হ'ব। ঠিক আছে, এতিয়া আমি মাইনাছে প্লাছে মাইনাছ কৰিম। ডাঙৰ সংখ্যা 2, 2ৰ পৰা 1 মাইনাছ কৰিম। 2ৰ পৰা 1 গ'লে থাকিব 1। এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে? ডাঙৰ সংখ্যা হৈছে ইয়াত 2, 2ৰ আগত আছে প্লাছ, গতিকে আমি আনচাৰটোৰ আগত হ'ব প্লাছ চিন, যোনটো আমি লিখি দেখুৱাই নিদিওঁ। চ' ইয়াত আনচাৰ 1। আৰু 1টো এটা অখণ্ড সংখ্যা নহয় জানো? এটা ধনাত্মক অখণ্ড সংখ্যা, গতিকে আবদ্ধ ধৰ্মটো প্ৰমাণিত হ'ল। বিয়োগৰ ক্ষেত্ৰত, অখণ্ড সংখ্যাৰ বিয়োগৰ ক্ষেত্ৰত আবদ্ধ ধৰ্মটো প্ৰমাণিত হ'ল। এতিয়া আমি নেক্সট চাওঁ ক্ৰম বিনিময় বিধিটো মানি চলে নে নচলে। এতিয়া যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি কি আছিলে? যে a + b আৰু b + a, য'ত a আৰু b যিকোনো অখণ্ড সংখ্যা, এইকেইটা যদি সমান হয় তেতিয়া সি ক্ৰম বিনিময় বিধি মানি চলে বুলি আমি ক'ম। এতিয়া বিয়োগৰ ক্ষেত্ৰত গতিকে কি হ'ব? a - b = b - a হ'ব লাগিব। যদি এই দুইটা যদি সমান হয়, আমি যেতিয়া ক্ৰমকেইটা সলাই দিওঁ, a b আছে ইয়াত b a আছে, ক্ৰমকেইটা সলাই দিয়াৰ পিছত যেতিয়া আমি কৰিম বিয়োগ, তাৰপিছত যদি সমান পাওঁ সেইটোক কোৱা হ'ব যে ক্ৰম বিনিময় বিধি মানি চলিছে। এতিয়া এইটো হয় নে নহয় আমি প্ৰমাণ কৰি চাওঁ। দুটা সংখ্যা ধৰোঁ। ছাপ'জ ডেট a = 1 and b = -2। এতিয়া আমি লেফ্ট হেণ্ড ছাইডটো পাতোঁ। এইটো বাওঁ হাতে আছে, গতিকে লেফ্ট হেণ্ড ছাইডত a - b = a হৈছে 2 মাইনাছ এণ্ড বিটো হৈছে -2। দুটা মাইনাছ চিন একেলগে নবহে, গতিকে ব্ৰেকেট দিলোঁ। আৰু এতিয়া এই দুটা আমি এটা চিন কৰি দিব লাগিব। আৰু এই ক্ষেত্ৰত আমি কি পাতিম? 1 মাইনাছে মাইনাছে প্লাছ, এই ক্ষেত্ৰত আমি প্লাছ পাতি দিম। তাৰপিছত 2, ইয়াত 1 + 2 কিমান হ'ব? 3। এতিয়া ৰাইট হেণ্ড ছাইডটো কৰি চাওঁ। ৰাইট হেণ্ড ছাইডত কি আছে? b - a। ইয়াত b হৈছে -2, a হৈছে 1, গতিকে ইয়াত মাইনাছে মাইনাছে কি হ'ব? প্লাছ হ'ব, গতিকে প্লাছ কৰিম আমি। এইটো মনতে ভাবি ল'বা, পাতি নিদিবা। মাইনাছে মাইনাছে প্লাছ, গতিকে 2 + 1 3। ডাঙৰ সংখ্যাৰ আগত কি চিন আছে? মাইনাছ চিন, গতিকে ইয়াত মাইনাছ। এতিয়া এই দুটা সংখ্যা ছেইম হয় জানো? সমান হয় জানো? কেতিয়াও নহয়। লেফ্ট হেণ্ড ছাইড নট ইকুৱেলছ টু ৰাইট হেণ্ড ছাইড। এই ক্ষেত্ৰত এই দুটা কি? এই দুটা হৈছে যোগাত্মক বিপৰীত সংখ্যা নহয় জানো? দুইটা বিপৰীত সংখ্যা, গতিকে ইয়াত আমি গম পালোঁ যে বিয়োগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধিটো মানি নচলে। ঠিক আছে, এইটো গম পালোঁ। গতিকে আমি কি কৰিম? এইটো ইজ নট ইকুৱেল টু কৰি দিম। এইটো সমান নহয়, গতিকে ইজ নট ইকুৱেল টু দিছ। এতিয়া আমি চাওঁ যে সন্মিলন বিধিটো মানি চলে নে নচলে। যোগৰ ক্ষেত্ৰত মানি চলিছিলে, সেইটো কাৰণে কি হৈছিলে যে a + b + c = a + b + c। অৰ্থাৎ এইকেইটা আমি কৰি যদি যিমান ওলায় সেইটোক যদি চিৰ লগত যোগ কৰোঁ,
সমান হ'ব কিহৰ সমান হ'ব এইকেইটা যদি ফাৰ্ষ্ট কৰি লওঁ তাৰপিছত যিমান ওলায় তাক এৰ লগত যোগ কৰোঁ এতিয়া বিয়োগৰ ক্ষেত্ৰত কি হ'ব a মাইনাছ বি মাইনাছ চি আৰু a মাইনাছ বি মাইনাছ চি এইকেইটা সমান হয় নে নহয় সেইটো আমি চাম এতিয়া আমি তাৰ কাৰণে এটা এক্সাম্পল লওঁ suppose a equals to 1 b equals to 2 and 3 equals to আমি এটা নিগেটিভ সংখ্যা লওঁ -3 এতিয়া লেফ্ট হেণ্ড সাইডত কি আছে এইটো গতিকে লেফ্ট হেণ্ড সাইডত আমি লিখোঁ 1 ৰ ঠাইত লিখিম a ঠাইত লিখিম 1 মাইনাছ b ঠাইত 2 c ঠাইত আমি লিখিম -3 এতিয়া এইকেইটা বিয়োগ কৰিম যেহেতু ইয়াৰ আগত প্লাছ চিন আছে প্লাছে মাইনাছে মাইনাছ গতিকে 2 ৰ পৰা যেতিয়া 1 যাব থাকিব 1 এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ চিন গতিকে ইয়াত আমি মাইনাছ দিম দেন ইয়াত মাইনাছে মাইনাছে প্লাছ হৈ যাব আৰু ইয়াত থাকিব 3 এতিয়া প্লাছে মাইনাছে ৰ'ব ব্ৰেকেটডাল আমি আঁতৰাই লওঁ ব্ৰেকেটটো আঁতৰাই লওঁ এতিয়া প্লাছে মাইনাছে কি হ'ব প্লাছে মাইনাছে মাইনাছ আমি কৰোঁতে কি কৰিম মাইনাছ কৰিম ডাঙৰ সংখ্যা 3 3 পৰা যেতিয়া 1 যাব থাকিব 2 এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে প্লাছ চিন সো ইয়াত প্লাছে থাকিব যোনটো আমি বহুৱাই দেখুৱাই নিদিওঁ প্লাছ চিনটো এতিয়া আমি কৰোঁ ৰাইট হেণ্ড সাইড ইয়াত ওলালে 2 ৰাইট হেণ্ড সাইডত কিমান ওলাই চাওঁ আহক a ঠাইত লিখিম 1 মাইনাছ b ঠাইত লিখিম 2 c ঠাইত লিখিম -3 এতিয়া যেহেতু দুটা চিন একেলগে নবহে গতিকে আমি এইটো সিম্পলিফাই কৰি দিওঁ মাইনাছে মাইনাছে প্লাছ হ'ব 1 minus 2 plus 3 equals to 5 and then এইটো মাইনাছ হ'ব প্লাছ মাইনাছ মাইনাছ সো ডাঙৰ সংখ্যা 5 5 ৰ পৰা 1 গ'লে থাকিব 4 ডাঙৰ সংখ্যা আগত আছে মাইনাছ চিন গতিকে ইয়াত হ'ব মাইনাছ এতিয়া এইকেইটা সমান হ'ল জানো নাই হোৱা লেফ্ট হেণ্ড সাইড ইজ নট ইকুৱেল টু ৰাইট হেণ্ড সাইড সো কি পালোঁ আমি যে বিয়োগৰ ক্ষেত্ৰত অখণ্ড সংখ্যাই সন্মিলন বিধি মানি নচলে ঠিক আছে এইটো সত্য নহয় এতিয়া ইয়াত নেক্সট পইণ্টটো দিছে যে a যদি যিকোনো এটা অখণ্ড সংখ্যা হয় তেন্তে a - 0 = a আৰু এইটোতো হ'বই শূন্যৰ অকলশৰীয়াকৈ কোনো তাৰ মান নাই গতিকে আমি কোনোবা সংখ্যাৰ লগত যদি শূন্য যোগ কৰোঁ বা কোনোবা সংখ্যাৰ পৰা যদি শূন্য বিয়োগ কৰোঁ তেন্তে আমি সেই সংখ্যাটোৱে পাম গতিকে এইটো কাৰেক্ট এতিয়া নেক্সট হৈছে a b c যদি তিনিটা অখণ্ড সংখ্যা হয় আৰু যদি a টো b তকৈ ডাঙৰ হয় ঠিক আছে a is যদি greater than b তেন্তে a minus c is also greater than b minus c এতিয়া এইটো হয় নে নহয় আমি এটা উদাহৰণ লৈ কৰি চাওঁ a টো আমি ধৰো 5 b টো let -4 আৰু c টো suppose -3 এতিয়া a টো ইয়াত b তকৈ ডাঙৰ বুলি দিছে আৰু ইয়াত হয় a টো এটা ধনাত্মক সংখ্যা b টো -4 গতিকে a টো b তকৈ ডাঙৰ হৈছে ইয়াত এতিয়া কি দিছে a minus c আমি কৰিব লাগিব 5 a 5 c টো হৈছে মাইনাস কৰিবলৈ দিছে c -3 এতিয়া মাইনাসে মাইনাসে প্লাস হ'ব +3 5 8 হ'ব এটো তাৰ পিছত b - c আমি কৰো b দিছে -4 c দিছে -3 এতিয়া আকৌ এটো মাইনাসে মাইনাসে প্লাস হ'ব +3 এতিয়া ইয়াৰ আগত আছে মাইনাস ইয়াৰ আগত আছে প্লাস প্লাসে মাইনাসে মাইনাস হ'ব গতিকে কৰোতে আমি মাইনাস কৰিম 4 টো ডাঙৰ সংখ্যা 4 ৰ পৰা 3 গলে 1 থাকিব আৰু 4 যোনটো ডাঙৰ সংখ্যাৰ আগত মাইনাস চিন আছে হেতু আমি আনসাৰৰ আগত মাইনাস দি দিম এতিয়া a - c আমি কিমান পালো 8 আৰু b - c কিমান পালো -1 গতিকে ইয়াত 8 টো ডাঙৰ a - c তাৰ মানে কি হ'ব is greater than b - c হল আমাক এটোৱে দিছিলে ইয়াত গতিকে এটো প্ৰমাণ হল তোমালোকে বেলেগ বেলেগ উদাহৰণ লৈ কৰি চাব পাৰা এইকেইটা নেক্সট আমি চাওঁ অখণ্ড সংখ্যাৰ পৰম মান মানে হৈছে যিকোনো সংখ্যাৰ সাংখ্যিক মান ঠিক আছে আমি এটা সংখ্যা এটো আমি জানো ইয়াৰ মানটো আমি ভালকে জানো কিন্তু এতিয়া আৰু এটা সংখ্যা ধৰক -1 বা -2 এবোৰৰ মানটো কিমান হেতু আমি বুজিবলৈ অলপ অসুবিধা হয় কাৰণ ইহতৰ আগত মাইনাস আছে এতিয়া -1ৰ সাংখ্যিক মান কি হ'ব অকল সংখ্যাৰ মানটো কিমান 1 ইয়াত সাংখ্যিক মানটো 1 নহয় জানো -1ৰ সংখ্যাটো 1 হয় তাৰ আগত মাইনাস চিন এডাল আছে হেতু আমি নধৰো এতিয়া -2ৰ সাংখ্যিক মানটো হৈছে 2 আৰু এটোকে কোৱা হয় -1 আৰু -2ৰ পৰম মানৰ চিনডাল হৈছে এডালক পৰম মান বুলি কোৱা হয় আৰু -1ৰ যদি আমি পৰম মান লওঁ 1 হ'ব -1ৰ সাংখ্যিক মানটো কি 1 গতিকে এটোকে কোৱা হ'ব তাৰ পৰম মান
আকৌ -2ৰ সাংখ্যিক মানটো এইটোকে কোৱা হয় তাৰ পৰম মান। এতিয়া চাওক যে x যদি যিকোনো অখণ্ড সংখ্যা হয় তেন্তে মডুলাছ অফ x ইকুৱেল টু x। মডুলাছ অফ x মানে পৰম মান, xৰ পৰম মান ইকুৱেলছ টু x যদিহে xটো 0তকৈ ডাঙৰ হয় বা 0ৰ সমান হয়। আৰু এইটোৰ এক্সাম্পল চাওক 0, 1, 2, 3, তাৰমানে xটো এই ক্ষেত্ৰত কি হ'ব পাৰিব 0, 1, 2, 3 আৰু যিমান ডাঙৰ সংখ্যা চব হ'ব পাৰিব। ছেকেণ্ড পইণ্টত আছে xটো যদি 0তকৈ সৰু হয় তেন্তে সেইটো সংখ্যাৰ যদি আমি পৰম মান লওঁ তেন্তে কি ওলাই আহিব সদায় -x ওলাই আহিব। যেনে -1, -2, -3 এইবোৰ সকলোবোৰ ঋণাত্মক সংখ্যা 0তকৈ সৰু, গতিকে ঋণাত্মক সংখ্যাৰ ক্ষেত্ৰত এইটো হ'ব। আমি উদাহৰণ এটা ল'লে ক্লিয়াৰ হ'ব কথাটো। এতিয়া আমি 0তকৈ এটা ডাঙৰ সংখ্যা লওঁ, ধৰক আমি 2 ল'লোঁ, ঠিক আছে। এতিয়া এইটো পইণ্টৰ পৰা আমি কি পাম 2 x, ইয়াত xৰ ঠাইত আমি কি পাতিছোঁ 2 পাতিছোঁ। এতিয়া সেই xটোৰ আমি পৰম মান লৈছোঁ। এতিয়া 2ৰ যদি আমি তেনেদৰে পৰম মান লওঁ কি ওলাই আহিব xটো ইয়াত ওলাই আহিছে, তেনেদৰে ইয়াত কি ওলাই আহিব 2 ওলাই আহিব, কাৰণ ইয়াত xটোৰ মান হৈছে 2। আকৌ এইটো পইণ্ট যদি আমি চাওঁ ইয়াত xটো 0তকৈ সৰু হ'ব লাগিব। আমি ধৰোঁ xটো -2, -2টো 0তকৈ সৰু হয়, গতিকে আমি ইয়াত ধৰিলোঁ -2। এতিয়া xৰ যদি ইয়াত পৰম মান লৈছে, এই ক্ষেত্ৰত xটো -2, গতিকে -2ৰ যদি আমি পৰম মান লওঁ তেতিয়া কি ওলাই আহিব x ওলাই আহিব, তাৰ লগতে কি মাইনাছ এডাল চিন, গতিকে মাইনাছ চিনডাল আমি ফাৰ্ষ্ট দি ল'লোঁ। তাৰপিছত xটো ইয়াত কিমান, ইয়াত xটোৰ মান কিমান -2, ইয়াত আমি xৰ ঠাইত -2 পাতিছোঁ নাই, গতিকে ইয়াত xটো মানে ইয়াত -2 ওলাই আহিব আৰু মাইনাছে মাইনাছে কি +2। গতিকে অভাৰঅল চাবলৈ গ'লে কি হয় যে যিকোনো সংখ্যাৰ সদায় পজিটিভ মানটোৱে হৈছে তাৰ পৰম মান, কিন্তু মেইন এইকেইটা হৈছে ফৰ্মুলিক, কি কাৰণে পজিটিভ হৈ ওলাই আহে যেতিয়া আমি যিকোনো সংখ্যাৰ পৰম মান লওঁ, সেইকেইটা এই পইণ্ট দুটাৰ পৰা বুজিব পৰা যায়। গতিকে আজি তোমালোকে পৰমাণুলৈকে পঢ়িলা। নেক্সট ক্লাছত আমি কেইটামান কুৱেশ্যন কৰিম, তেতিয়াহে তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব। আৰু যদি কিবা বুজি নাপালা তেতিয়া মোক কমেণ্ট কৰি জনাবা। এণ্ড থেংক ইউ ফৰ ৱাচিং। চি ইউ ইন দ্য নেক্সট ক্লাছ। থেংক ইউ।